হাই ফ্ৰেণ্ডছ, জেজি কিটচেনলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাব লৈছোঁ কলমৌ শাক। কলমৌ শাকখিনি দিবৰ কাৰণে মই এটা আলু লৈছোঁ। আলুটো মই ধুই কুটি লৈছোঁ আৰু ইয়াত মই পিঁয়াজ লৈছোঁ এটা, আদা নহৰু মই কুটি লৈছোঁ সৰু সৰুকৈ, বিলাহী এটা, কেঁচা জলকীয়া মই দুটা লৈছোঁ আৰু কণী দুটা লৈছোঁ। আজিৰ এই ৰেচিপিটো মই কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভাল লাগে আপোনালোকে এবাৰ বনাই খাব। প্ৰথমতে কলমৌ শাকখিনি কুটি ল'ম। শাকখিনি মই কুটি লৈছোঁ। কেৰাহীটো বহাই দিছোঁ, এতিয়া গৰম হ'ব দিম। কেৰাহীটো গৰম হৈছে, মই ইয়াত তেল দিছোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰোঁ, আপোনালোকে যি তেল খায় সেই ব্যৱহাৰ কৰিব। তেলখিনি গৰম হৈছে, মই এতিয়া ইয়াত বেহাৰ দি দিছোঁ অকণমান। এতিয়া ইয়াত মই আদা নহৰুখিনি দি দিম, জলকীয়া দুটাও দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিম। মই ভালদৰে ৰঙচুৱা হ'ব দিম। পিঁয়াজখিনি মই ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াত মই মছলা দিম। নিমখ আধা চামুচ, মই মোৰ জোখমতে লৈছোঁ, আপোনালোকে নিজৰ জোখমতে ল'ব। হালধি গুড়ি লৈছোঁ আধা চামুচ আৰু জিৰা গুড়ি লৈছোঁ আধা চামুচ। এইখিনি ইয়াতে দি দিম। এইখিনি দি মই ভালদৰে এবাৰ লাৰি ল'ম। এতিয়া মই কাটি থোৱা আলুখিনি দিম। কলমৌ শাক কেতিয়াবা এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে, বহুত টেষ্টি হয় খাবলৈ। এতিয়া মই কলমৌ শাকখিনি দি দিম ইয়াতে। শাকখিনি দি মই অলপ টাইম এনেকৈ লাৰি লৈছোঁ। গেছৰ জুইটো কমাই দিছোঁ। কমাই দি মই 5 মিনিটমান সময়ৰ কাৰণে এনেকৈ ৰাখি থ'ম। মই ঢাকনিখন মাৰি দিম। 5 মিনিট সময় হৈছে, মই ঢাকনিখন গুচাই চাম। এতিয়া মই ইয়াত বিলাহীখিনি দিম। বিলাহীখিনি দি দিছোঁ আৰু অকণমান টাইমৰ কাৰণে ঢাকনিখন মাৰি থ'ম। ঢাকনিখন গুচাই চাম। মই দুবাৰমান ঢাকনিখন গুচাই লাৰিছোঁ। আৰু অকণমান টাইম ঢাকনিখন মাৰি থ'ম। এইখিনি হৈছে, মই অকণমান ছাইড কৰি দিছোঁ। ছাইড কৰি দি মই ইয়াত কণী দুটা দিম। এইখিনি এতিয়া কণী দুটা দি দিম। অকণমান নিমখ দিম কণী দুটা। ভালদৰে মিক্স কৰি ল'ম কণীখিনি। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি হৈ গৈছে, মই এতিয়া নমাই থ'ম। আজিৰ এই ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু নতুন নতুন ভিডিঅ'বিলাক পাই থাকে।